এয়া এতিয়া আমি বাইক ঠেলি আছোঁ বাইক ঠেলিবলগীয়া হৈছে আমাৰ কামলৈ ওলাই আহিছিলোঁ এতিয়া বাইক ঠেলিবলগীয়া হৈছে এয়া প্ৰেছ হ'ল প্ৰেছ উপায় নাই কি মানে দোকান চোকান নাই যে অলপ ঠেলি নিব লাগিব দোকানলৈকে গৈ আছোঁ এয়া প্ৰেছ ভাগৰ লাগিলে অকণমান ঠেলোতে ভাগৰ লাগিছে মজা ভিডিঅ' উঠিছে এইবাৰ মই ঠেলিছোঁ দেই মানুহে ভাবিব এতিয়াও ভিডিঅ' কৰিবলৈ এৰা নাই সিহঁতি প্ৰেছ হৈ গ'ল অলপ ভিডিঅ' কৰি ফুৰিছে সিহঁতি তাকে নাভাবিব মানুহে বাইক ঠেলি গৈ আছোঁ এতিয়া অলপ দূৰ আছে বহুত দূৰ আছে হেৰি দোকানটো এইখিনিত নাই ন মানুহে ভাবিব তেল শেষ হ'ল সিহঁতি পুৰা ঠেলি আছে চকাটো সেইটোতে কৈছোঁ মই চকাটো এক চাইড কেলৈ হৈ গ'ল জানো মই ভাবিছোঁ কিবা চকাত কিবা খেলি মেলি হৈছে নেকি মানে প্ৰেছ স্পীড ব্ৰেকাৰত ওলাল ন স্পীড ব্ৰেকাৰ আছিলে হ'লেও ইমান বহুত ডাঙৰ প্ৰেছ ওলাল নেকি ইমান পটাপট পামটো গুচি গ'ল এইটো 2 নম্বৰ কৰিছে এইটো ঢকা দি দিলে দেই আজি বাইকে 2 নম্বৰ কৰি দিলে ঠগি দিলে আজি সেইটো বেয়া কথা গৰম উঠি গ'লগৈচোন বাইকটো এদিনো ঠেলি পোৱা নাই অঁ এদিনো ঠেলি পোৱা নাই বাইক আজি লোৱাৰ পৰা প্ৰথমবাৰ এনেকৈ ঠেলিছোঁ বাইক অঁ এইটো মানুহে বাৰু কি ক'ব বাইক হ'লেতো পামচাৰ হ'বই চাইকেলতো হয় নাই হয় হৈ যাব খেলে নাই মানুহে ক'ব বাইক প্ৰেছ হ'ল তো বাইক প্ৰেছ হ'ল ভিডিঅ' কৰি ফুৰিছে সেইটো ভাবিব কিন্তু প্ৰথমবাৰ হৈছে আজি এখন মোৰ বাইক এই ঘৰ ঘূৰি গৈ আছোঁ এই বাইক প্ৰেছ হৈ গ'ল বাইকখন প্ৰথমবাৰ হৈছে প্ৰথমবাৰ প্ৰেছ হৈছে সেইকাৰণে ভিডিঅ' বনাই লৈছোঁ পিছতকৈ চাব পাৰিম আমাৰ যে এনেকুৱা গতি হয় বাইক প্ৰেছ হৈ গ'ল বাইক প্ৰেছ হ'ল বাইক প্ৰেছ হৈ গ'ল এই ৰাস্তাত ওলাই থকা যদি চাবলৈ মন আছে চাই ল আমি গৈ আছোঁ চাই ল ইয়াত দোকান ক'ত আছে জানো চাই ল ঘৰ গৈ আছোঁ ঘৰ এই দোকান ৰেংমাই দোকানৰ পৰা বহুত আগত আহিলোঁ আমি সেইকাৰণে এনেকুৱা হৈছে পাপু অকণমান ঠেলিবা নেকি মোৰ ভাগৰ লাগি গ'ল আকৌ বহুত দূৰ আছে গৈ আছোঁ ঠেলি গৈ আছোঁ অঁ 2জন মানুহ আছোঁ যে সেইকাৰণে উঠি যাব পৰা নাই অকলে ঠেলিবলৈ কিমান জোৰ লাগে দেখিছা জোৰ লাগিছে হয় নাই অকলে জোৰ লাগে ঠেলিবলৈ আজি প্ৰথমবাৰ হৈছে এনেকুৱা বনাই আছোঁ বাৰু চব হৈ আছে ভাগৰত লাগিছে এইফালে এই পিঠিত বেগ কি হ'ল জীয়াই ল'বলগীয়া হৈছে বাৰু হ'ব ন হ'ব বাৰু